ফাৰ্ষ্ট ভিডিঅ'। মই আগতে ইউটিউব চেনেল এটা আছিল, সেইটো চেনেলত মই মাজতে ভিডিঅ' দিছিলোঁ, কিন্তু কিবা বেলেগ অসুবিধাৰ কাৰণে, আমাৰ টিমৰ অসুবিধাৰ কাৰণে সেইটো চেনেল বন্ধ হৈ গ'ল। এতিয়া মই ভাবিলোঁ নতুনকৈ আৰু এটা ইউটিউব চেনেল খোলা যাওক। মাজতে মই ভাবিছিলোঁ আপলোড দিম বুলি ভিডিঅ', কিন্তু দিব পৰা নাছিলোঁ, কাৰণ ভয় লাগিছিল মানুহে কিবা ক'ব, মানুহে হাঁহিব, ৰাস্তাত ওলাই যাম মোবাইলটো লৈ, মানুহে হাঁহিব, সেইকাৰণে মই দিব পৰা নাছিলোঁ। আৰু ব্লগ বনাবৰ কাৰণে বহুতখিনি বস্তু লাগে, ধৰক GoPro লাগে, কিবা লাগে, কেমেৰা লাগে। মোৰ এলা একো নাই, মোৰ কেৱল মোবাইলটো আছে। মোবাইলটোদি যি পাৰোঁ তাকে দেখাম। আৰু এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হিচাপে মোৰ কনফিডেঞ্চ লেভেল বহুত কম হ'ব, কাৰণ কনফিডেঞ্চ লেভেল কমেই থাকিব ফাৰ্ষ্ট ভিডিঅ' হিচাপে। মই কি ক'ম আৰু এইটো ভিডিঅ'ত আকৌ ইণ্টাৰেষ্টিং নাই দেখাবৰ কাৰণে, তো সেইকাৰণে মই আজি আৰু কি ক'ম। আৰু মই আপোনালোকক মোৰ লাইফত হৈ থকা যিবোৰ ঘটনা, প্ৰেজেণ্ট, পাষ্ট, চব দেখাব চেষ্টা কৰিম। পাষ্ট নহয়, ফিউচাৰত যিবোৰ ঘটনা মোৰ লগত চলি থাকে, সেইবোৰ ঘটনা মই আপোনালোকক দেখাব চেষ্টা কৰিম ব্লগৰ জৰিয়তে, আৰু মোৰ লাইফটো দেখাব চেষ্টা কৰিম, মোৰ লাইফত কি ঘটনা হয়। মই এতিয়া কথা হ'ল, মই আপোনালোকক কি দেখাম। এতিয়া মই দেখিব লগা একো নাই, কাৰণ এইকেইদিন লকডাউন চলি আছে। মই যাম ক'ত, যোৱাৰ কাৰণেও একো নাই, কি দেখাম। মই এতিয়া ধৰক আমাৰ গাঁৱত থকা, ওচৰে পাঁজৰে থকা যিখিনি জেগা আছে সেইখিনিত দেখাব চেষ্টা কৰিম। প্লাছ তাতছে আৰু যদি পাৰোঁ অলপ বেলেগ জেগাত দেখাব চেষ্টা কৰিম। আৰু ৰাতিপুৱাতো উঠাত দিগদাৰেই হয়, ৰাতিপুৱাতো আমাৰ 9টাত উঠা যায়। 9টাত উঠা গেলি ভিডিঅ' আপলোড দিয়াক গেলি, ভিডিঅ' বনাওক গেলি, যাওক গেলি 11টা 12টা বাজে, আৰু 12টাৰ পৰাতো আৰু কাৰোৱে। গতিকে মই আমাৰ ওচৰে পাঁজৰে থকা যিখিনি জেগা আছে সেই জেগাখিনি দেখাব চেষ্টা কৰিম, আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাব আৰু মোক অলপ সহযোগ কৰিব। আৰু আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিব বুলি নকওঁ, যদি আপোনালোকৰ মনটোৱে কৈ মোৰ ভিডিঅ' চাই ভাল লাগছি, তেতিয়াই ছাবস্ক্ৰাইব কৰিব। তো মই অহাকালি মিলি লগ হৈ আছোঁ এটা নতুন ব্লগত। তো আজি মানে নমস্কাৰ।